নমস্কাৰ, মই প্ৰাঞ্জলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই বনাই দেখাবলৈ লৈছোঁ প্লাম বগৰী জাম। প্লাম বগৰী জাম কেনেদৰে প্ৰস্তুত কৰিব পাৰি মই আজি আপোনালোকক বনাই দেখাবলৈ লৈছোঁ। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি দিব। এয়া আপোনালোকে দেখিছে তাৰ কাৰণে মই প্লাম বগৰী লৈছোঁ। প্লাম বগৰীখিনি মই পানীত অলপ সময় তিয়াই ৰাখিছোঁ। ভাল ধৰণে যাতে চফাকৈ ধুই ল'ব লাগিব। এয়া চাওক মই বগৰীখিনি এতিয়া চফাকৈ ধুই ল'লোঁ। এয়া মই চেনি লৈছোঁ। এয়া মই প্লাম বগৰীখিনি ভাল ধৰণে টুকুৰাকৈ কাটি লৈছোঁ। গুটিখিনি তাৰ মই গুচাই দিছোঁ। এতিয়া বলক মই বনাবলৈ আৰম্ভ কৰোঁ। তাৰ কাৰণে মই ষ্ট'ভৰ ওপৰত কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন অলপ সময় গৰম হৈ অহাৰ লগে লগে তাত মই প্লাম বগৰীখিনি দি দিছোঁ। মই দেখুওৱাৰ ধৰণে এনেধৰণে আপোনালোকে প্লাম বগৰীখিনি দি দিব। তাৰপাছত মই ইয়াত দিম চেনি। মই যিখিনি চেনি লৈছোঁ সেই চেনিখিনি ইয়াত দি লৈ ভাল ধৰণে মিক্স কৰিব লাগিব। এই ৰেচিপিটো বনাবলৈ খুবেই সহজ হয়, খাবলৈ খুব ধুনীয়া হয়, খুব টেষ্টি ৰেচিপি। সেইকাৰণে এই ৰেচিপিটো আপোনালোকলৈ মই আগবঢ়াইছোঁ। আপোনালোকে এইটো ৰুটি লগতো খাব পাৰিব বা পুৰিৰ লগতো খাব পাৰিব। আপোনালোকে ভাতৰ লগতো খাব পাৰিব, আলহী আহিলে খুৱাব পাৰিব। খুব সুন্দৰ ৰেচিপিটো। এয়া চাওক মই এতিয়া ধুনীয়াকৈ দিয়াৰ পাছত চেনিখিনিৰ পৰা পানী ওলাই আহিছে। এতিয়া মই এইখিনি 10 মিনিটমান সময়ৰ কাৰণে ঢাকনিৰে ঢাকি দিম। ঢাকি দিয়াৰ পাছত এইখিনি অতি সহজতে সিজ যাব। আপোনালোকে দেখিছে মোৰ এতিয়া 10 মিনিট হৈ গ'ল। এতিয়া মই এইখিনি দাঙি দিওঁ। আপোনালোকে দেখিছে মোৰ প্লাম বগৰীখিনি কোমল হৈ গৈছে। এতিয়া মই হেতাৰে অলপকৈ ভাঙি দিম। ভাঙি দিলে এইখিনি ধুনীয়াকৈ হৈ যাব আৰু অলপ সময় লাগিব। দেখিছেনে তাৰ যিটো ৰঙা ৰং কি ধুনীয়াকৈ ওলাই আহিছে। এতিয়া মই ইয়াত দি দিছোঁ আধা চামুচ নিমখ আৰু আধা চামুচ হালধি আৰু মই ইয়াত দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ। কাশ্মীৰী ৰেড চিলি পাউডাৰটো যদি আপুনি দিয়ে তেতিয়া তাৰ ৰংটো খুবেই ধুনীয়া হয় আৰু খায়ো ভাল লাগে। এতিয়া আপোনালোকে দেখিছে মোৰ আৰু অলপ সময় লাগিব। তাৰপাছত মোৰ সুন্দৰকৈ হৈ যাব জেমখিনি। আপোনালোকে দেখিছে মই হালধি 1 চামুচ দিলোঁ। দিয়াৰ পাছত এনেধৰণে আপোনালোকে উতলি থাকিবলৈ দিব। আপোনালোকে দেখিছে উতলি উতলি মোৰ এইখিনি প্ৰায় হৈছে। এনেধৰণে আপোনালোকে হেতাৰে মই যি ধৰণে দেখাইছোঁ সেই ধৰণে ভাঙি নিব। এয়া আপোনালোকে এনেধৰণে যদি আপোনালোকৰ ঘৰত বগৰী আছে বনাই চাবচোন, ইমান ধুনীয়া লাগে খাই, খুবেই ভাল লাগে। মই খাই যিহেতুকে ভাল পাওঁ সেইকাৰণে এই ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু সকলো বন্ধু বান্ধৱীলৈ হোৱাটছআপ ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।